নমস্কাৰ মই এটা আজি ভিডিঅ' আনিছো আজি আমি তুমি চেনেলটো তোমাৰ সেই হ'ব যাই আছে ধামাকা হ'ব যাই আছে ভিডিঅ' এটা লৈছো আজি আমি তোমাৰ গণেশগুৰিত যাম গণেশগুৰিত তোমাৰ বাজাৰখন কেনেকুৱা বাজাৰ আৰু আজি লক্ষী পূজাৰ কাৰণে মই বাজাৰখন স্কিপ নকৰা কৰি মই দেখাম আপোনালোকক লক্ষী পূজাৰ বাজাৰ কেনেকুৱা আজি ধামাকা হৈ যাই আছে আজি ভিডিঅ'টো স্কিপ নকৰা কৰি আমি ভিডিঅ'টো অলপ আগলৈ নি আছো আপোনালোকে ভিডিঅ'টো চাই থাকক మీకు ఈ వీడియో నచ్చినట్లయితే లైక్ చేయండి సబ్స్క్రైబ్ చేసి గంట కొట్టడం ఇంకా మర్చిపోకండి మీకు ఈ వీడియో నచ్చినట్లయితే లైక్ చేయండి సబ్స్క్రైబ్ చేసి గంట కొట్టడం ఇంకా మర్చిపోకండి আমি কিছু গণেশগুৰিত আছোঁ আৰু গণেশগুৰিৰ আমি কিছু পৰিৱেশটো কৈছোঁ কিছু দেখিছোঁ কিছু বাজাৰৰ পৰিৱেশ আৰু কিছু আজি হ'ল তোমাৰ পূজা কিছু লক্ষী পূজা দাদা কি কি দিছে কিছু বেচা গৈছে আৰু কেনেকুৱা বাজাৰৰ পৰিৱেশটো কেনেকুৱা আমি এনেকুৱা ধৰণৰ আমি কিছিলে দেখি আছোঁ ব্লগটো আপোনালোকে স্ক্ৰীন নকৰা কৰি কিছিলে চাই থাকক বাইদেউ লক্ষী পূজাৰ কি ল'লে প্লাষ্টিক ল'লো ফুল ল'ম এতিয়া আৰু চৰণ পাদুকা ল'লো এটা লৈ গৈ আছো সুধি গৈ আছো আৰু কি বস্তুৰ দাম কিমান বস্তুৰ দামবিলাক বহুত পাইছো এনে চৰবিলাক বহুত দাম চৰণ পাদুকা কেইটাও অলপমান দাম যেনে লাগিছে লাইক চেন্ডি চব বস্তুৱে দাম বাবু চব বস্তুৱে দাম হৈ আছে এনেকুৱা কি আছিলে কাষ্টমাৰে কৈছে বস্তুৰ দাম বুলি আহক আমি আৰু অলপমান আৰু আগে যাই আছো মই বস্তুৰ দাম কিমান বাৰে কি বাৰে সকলৰ কাষ্টমাৰৰ কাৰণে ভিডিঅ'টো লৈছো আহিব গণেশগুৰিত পূজাৰ সামগ্ৰী লৈ যাব আপোনালোকে আৰু লক্ষ্মী পূজাৰ সামগ্ৰী লৈ যাব অলপ বস্তুৰ দাম হৈছে তাৰমানে ডাঙৰ গাঁৱৰ পৰা লৈ আহে কাৰণে সেইকাৰণে বস্তুৰ দামটো বাঢ়িছে আহিব সকলোৱে পূজাৰ কি সামগ্ৰী লৈ যাব গণেশগুৰিত এটা আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু লাইক কমেন্ট কৰি দিব শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম বাই বাই
আজিলৈ ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিম বাই বাই নমস্কাৰ చేయండి సబ్స్క్రైబ్ చేసుకోండి కొట్టడం ఇంకా మర్చిపోకండి